Hi guys, good morning. Welcome back to my channel. মই ৰাতিপুৱাই শুই উঠিলো 6:30 মান বাজিলে এতিয়া আৰু মই খাবলৈ এফালে গৰম পানী আৰু বিস্কুটৰ লগতে খাম দেখাম আপোনালোকক দেখাইছো ৰবা আপোনালোকক এটো এইখিনি মই গোটেইখিনি বিস্কুট খাম ৰাতিপুৱাই আৰু আজি আমাৰ পথাৰত ধান দাব মাহতে পাছফালে অলপমান ডালে আগফালে অকনমান আছে এইখিনি মাহতে দাবগৈ গতিকে মই দেখাম যে ৰাতিপুৱা মই কি কৰো আৰু খেতিৰ দিনত কি হয় উঠি মোৰ অকনমান এছাইনমেন্ট লিখিব লগা আছে একটা 5 তাৰিখে জমা দিবগৈ লাগে মানে ভাবিছো আজি পৰা অলপ লিখি যাওঁ তেতিয়াহে হ'বগৈ এমাহ টাইম দিয়ে এমাহ গুছিয়ে গ'লগে আৰু এতিয়া মাত্ৰ হাতত আছে 10 দিন মান আছে গতিকে মই ভাবিছো কি 10 দিন এতিয়া আহিছে দোকানত কাস্টমাৰ গতিকে মই চিঞৰি আছে মোক কি লাগে হিহঁতক দি থৰা হ'ব তাৰ পিছত আপোনালোকৰ লগত কথা ৰতটো লাগে কি লাগে বিস্কুট 10 টা লাডু লাগে মই মুঠি দিয়ে 10 টা হে হেৰিটো কাগজত দে এটা লেটাৰ হৈ আছে দোকানখন ফেলে আলু পৰিছে কাগজত চাপানি খালা নাই আমাৰ দোকানী কাস্টমাৰ ধুনীয়া সাইজৰ মিলিছে লক্ষীদে স্কুল যাবা নাই বহুত ভৰাল নাই সেইকাৰণে এনেকে বাৰান্দাতে ধান ৰাখিব লগা আছে সব মানে গৰম পানী লগ খাবলৈ লৈছিলো ঠাণ্ডা হৈ গৈছে কাস্টমাৰ বস্তু দিলে তাপা ধুই মই এতিয়া ৰেডি হৈ গলো এতিয়া মই খাব লৈছো ভাত 11টা বাজিলে ভাত খাওঁতে মানে ৰাতিপুৱাৰ ভাতটো আৰু ৰাতিপুৱাৰ কাম কৰি ভোক লাগি গৈছে মানে ভাবে কাম এই পঢ়া শুনা শেষ কৰি এজনী কি কৰি থাকে ঘৰত মানে ভাবে মানে গাঁৱৰ মানুহে ভাবে পঢ়া শুনা শেষ কৰি এজনী এনে ঘৰত পৰি থাকে কিন্তু ভাত খাবলৈ সময় পোৱা নাই তো বাকি আৰু কি কম এতিয়া আকৌ পথাৰলৈ যাবলৈ আছে থৈ মেলি আহিলো স্কুলৰ তাৰপিছত গা পা ধুলো কাম বন কৰি ভাত বনালো ভাত বনাই এতিয়া ৰেডি হৈছে খাম আকৌ মই যাম পুতুক আনিবলৈ 12টা বজাত 12:30 তাক ছুটি দিয়ে তাৰপাছত মই আকৌ যাম পথাৰলৈ মানে ধান কাটিবলৈ মায়ে ধান কাটি আছে যে পানী দিয়া হোৱাই নাই চাহ পানী দিয়াই হোৱা নাই মায়ে ৰাতিপুৱা ভাত পানী খাই ঠাণ্ডা ভাত খাই গুচি গ'লগৈ পথাৰলৈ মই এতিয়া আকৌ পানী দিব লাগিব চাহ পানী তাৰপিছত আকৌ ভাত দিব লাগিব ভাত একবাৰ ৰেডি হৈ আছে একো টেনশ্যন নাই তেনেকৈ আকৌ মই ভিডিঅ' এডিটো কৰিবলৈ আছে তো চাই থাকক ভিডিঅ' পথাৰলৈ যাম স্কুলৰ পৰা পুতুক লৈ আহিলোঁ এতিয়া মই পথাৰলৈ যাম আৰু আপোনালোকক দেখাম ভাত পানী লৈ যাম মানে মাও আহিলে বাৰু গ'লে ফেন মই ওলাই মেলি ৰেডি এতিয়া মই যাম পথাৰলৈ মাহঁতক ভাত দিবগৈ লাগে চাহ পানী বোলে আই নিলে সেইকাৰণে মই চাহ পানী নিনো এতিয়া মই ভাতকে নিম আৰু ভাত খামগৈ পথাৰত মই এবাৰ ৰাতিপুৱা ভাত খালোঁ আকৌ এবাৰ খাই দিম পথাৰত মই পথাৰলৈ আহিলোঁ এতিয়া ধান গাই আছে ভাত লৈ আহিলোঁ সেইফালে মাহঁতে ধান দাই আছে মা আৰু সেইফালে মই ভাত লৈ আহিলোঁ কলপাত মই এইফালে আহি ভাবিছিলোঁ ধান কাটিম ইয়াত বহি আছোঁ এইখিনি কি ধান যে বৰা চাউলৰ হেৰি এইটো কি কেজি 50 টকা দোকান বেছি হৈ আছে মানুহ আমি গুচি জুম কৰিম মাৰ ভাবি আকৌ দেই বঢ়িয়া ঠাণ্ডাকে জুম কৰচোন কি হৈছে ইমান বেছি গৰম উঠছে নহয় জুম কৰচোন কি হৈছে বেছি গৰম উঠছে মই তাতে মেখেলাখনো পিন্ধি আহিলোঁ খুলি লৈছোঁ মেখেলা জুম কৰ বৰা ধান 1 কেজিত 50 টকা হয়নে মা বিকিলে 1 কেজি 50 টকা না জানো पैसा ही पैसा खाने में तुम क्या खाओगे हो ना नकुरु এটাহে মানুহ দুখন পাত গামলাডা আৰু কাঁহীখনত দিলে হ'ল মই ঘৰত এবাৰ ভাত খালোৱে 11টা বজাত খালোঁ এতিয়া চাগে 12:30 এটামান বাজিছে মই আকৌ খাম এতিয়া ভাত ইয়াত ভাত খাই ভাল লাগে হাই পথাৰত ধান দাই কেনেকুৱা লাগিছে বুজনি পথাৰত ধান দাই কেনেকুৱা লাগিছে ৰদে ধৰিছে কি হয় ৰাইচ অকল মই আজি বনালোঁ পথাৰৰ কাৰণে এখন নাম পাপা কাঁহীখন দেই বকাঁহী এয়া মই বনাই দিলোঁ ৰঙালাও ভাজি ইমান টেষ্টি হৈছে ৰঙালাও ভাজি এনেকৈ ভাততে লৈ আহিলোঁ আৰু এগালমান যতন লেতেৰা হাতকৈ এইফালে ভাত এইফালে আচাৰ মই বনাইছিলোঁ যে সেইদিনাখন জলকীয়া আচাৰ ভিডিঅ'টো আপলোড কৰাই নাই তাৰপাছত এইফালে জলফাই বইল জলফাই টেঙা আচাৰ জ্বলা
আৰু ভাত আৰু ৰঙালাও ভাজি এফালে মই চয়াবিন দি দিছোঁ খাবি আনয় বাৰ এফালে আপাই কাবাক মাতিছে মায়ে ভাত খাবলৈ বেলফৈত 4টা মান আনিছোঁ হ'ব মাতি দে এফালে পানীত কিবা পৰিলেই সেই একো নাই পথাৰত আমি এনেকৈ খাই দিওঁ যাবৰে জোথৰে তই খাবি নাই অভদ্ৰ ল'ৰা কোননো আপা হাত নেকি কোন আপা মই বাঢ়ি দিওঁ নেকি বুঢ়ীজনী হাতখন অকণমান লেতেৰা হৈ আছে মই বাঢ়ি দিছোঁ ভাতটো মই বাঢ়ি দিওঁ ভাতখিনি মই বাঢ়ি দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে মই বহুত কষ্টত লং ভিডিঅ' বনাইছোঁ বহুত বেছি কষ্ট চাহটো অকণমান ঠিক কৰি পেলাই বিচনা চাদৰ ফটাই ফেলেদি ৰ'দটো ওলাই আহিছে এইফালে সূৰ্যটো একদম দেখিছে নাই পোনে এইফালৰ পৰা ডাইৰেক্ট মোৰ গাত পৰিছে ৰ'দটো অলপমান যেতিয়া সূৰ্যটো নামিব তেতিয়া মই ভিডিঅ' কৰি আপোনালোকক দেখাম বাৰু তোৰ কি হৈছে তোক মই কি কৰিলোঁ মোৰ গাত তোৰ গাত কেতিয়া ধৰিলোঁ মই দেখিছে কেনেকুৱা অভদ্ৰ ল'ৰা বহুত বেছি অভদ্ৰ হাতে বাঢ়ি দিছোঁ এটা চেটা নানিলোঁ যে হাতখন ধুই সেইখিনি মায়ে খাব মই সেয়া খাম ক'ত গামলাত আপা ভাল অকণমান লাগিলে আৰু লৈ যাম ভাল ভাত থাকিব নহয় জানিছিলে একো কিবা টেঙা বস্তু কেইটামান নিব তোক জলকীয়া নালাগে না ব্ৰুক নাই ভাত বেছি হ'ল ভাত কাৰ কম হৈছে ক মই দি দিম বুজি নালাগিব নি ভাত ভাত ৰঙালাও ভাজিখিনি কেনেকুৱা লাগিছে মা কেনেকুৱা লাগিছে ইমান সেনেকৈ বহি লগা যে ৰ'দত এইবিলাক আহিব লাগিছিলে এতিয়া আমি ভাত পানী খাই কিনে অকণ মাহঁতে ৰেষ্ট লৈছোঁ মোৰ লগতে ৰেষ্ট লৈছোঁ মই এতিয়া টুপি চুপি পিন্ধি ল'লোঁ এতিয়া মই ধান দাম ঠিক আছে আপোনালোকক দেখাম মই ধান দাই যদি আপোনালোকে নেজানে তেতিয়াহ'লে মোক ক'ব আৰু জানেনে মোৰ এনেকৈ উঠি থকা ধান বহুত দাই ভাল লাগে এনেকৈ উঠি যে থাকে এনেকৈ পৰা ধানবোৰ মোৰ দাবলৈ মন নাযায় এইফালে মই এমুঠি দালোঁ আকৌ মই দাম এতিয়া আপোনালোকক দেখাম ৰ'ব নহ'লে ভাবিব নহয় এইজনী অকল ফটো ভিডিঅ' কৰিবলৈ আহিলে ধান দাবলৈ নাহিলে মানে মই আপোনালোকক ধান দাই দেখাম এইফালে মায়ে সেইখিনি দা সেইখিনি নগৈয়া বুলি কয় চেনিলাহী কিছুমানে পচুৱা বুলি কয় জানো আকৌ ইমান দীঘল দীঘল মুঠি বৰ ধুনীয়াকৈ জানিছোঁ আকৌ এবিঘা মাটি হয় 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 দাইছোঁ হয় এবিঘা মাটি ভঁৰাল ভৰ্তি কৰিবি ইমান দীঘল দীঘল নেকাটে নহয় মুঠি চুটি চুটি কাটে আৰু সেই তলত পৰি থকা সেইবোৰ হেৰিবোৰ পুলি ধানবোৰ হয় থিয় থিয় হৈ থাকিব চব ধান একে নহয় নহয় কিছুমান চুটি ধান থাকে কিছুমান দীঘল ধান থাকে এইটো মুঠি নে বাৰু এইটো মুঠি ইমান দীঘল মুঠি কেলে মুঠি নহয় নেকি কিবা মই ধান দালোঁ বহুত ধান দাই দিলোঁ
গোটেই খেতি এইবোৰ খেতি মই অকলে শেষ কৰি দিলোঁ। মোক চিঞৰিছে জাপি দিয়ে মোবাইলটো কি হৈছে জানো নিজে নিজে অফ হৈ গৈছে। বহুত গৰম হৈছে যে সেইকাৰণে চাগে আই থিংক চ'। এনেকৈ পথাৰত ধান দাই পাইছেনে আৰু ভাত খাই পাইছেনে মোক কমেণ্ট কৰি জনাব। এনেই বৰ নোহোৱা কামটো কমেণ্ট কৰি জনাব। অকণ বহি ল'ম, বহুত কাটিলোঁতো সেইকাৰণে আৰু মৰি যাম মই। ৰুবলৈ গৈছিলোঁ, মোৰ মনত আছে এইটো চোলা পিন্ধিয়ে মই ৰুবলৈ গৈছিলোঁ। আকৌ এতিয়া মই ঠাণ্ডা বোলে এইটো চোলাই পিন্ধি আহিছোঁ। মানে এইটো হাত দীঘল চোলাটো, সেইকাৰণে হাত দীঘল পিন্ধিব